everyone from Udaipur. তো চাওক এতিয়া ক'ত আছোঁ মই উদয়পুৰত। তো চাওক ৰাজস্থানৰ পাহাৰ চাওক, আমি য'ত আছোঁ এই হোটেলখনৰ চাৰিওফালে পাহাৰ চাওক, এইফালে এনেকৈ পাহাৰ 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 পাহাৰ। এইখিনিত চেচ মানে কি ইপিনে অলপ হেৰি হৈ আছেতো, মানে ডাৱৰ হৈ আছে, গতিকে দেখা পোৱা নাই, ঢাকি আছে। এইফালে এনেকৈ গ'লে আকৌ পাহাৰ, চবফালে পাহাৰ আছে চাওক। এইখন হ'ল উদয়পুৰ চিটি। ইয়াত মানে লোকেল মানুহে কৈছিলে আমাক যে যদি আমি মাউণ্ট আবুৰ পৰা উদয়পুৰ আহোঁ ন, অকণ সোনকালে অহাটো ভাল। কি কাৰণে উদয়পুৰৰ পৰা মাউণ্ট আবুৰ পৰা মানে উদয়পুৰলৈ অহা যিটো আমাৰ মেইন হাইৱেটোত প্ৰায় মানে 50 কিলোমিটাৰমান জেগা অলপ আদিবাসী জেগা আছে। তো তাত মানে ডকাইত হয়। আগতে এনেকৈ নাইট চুপাৰতো মানে ডকাইতি কাৰবাৰ কৰিছে, গতিকে আজিকালি নাইট চুপাৰো নচলে। গতিকে কি হয় মানে কৈছে আপোনালোক যদি যিমান পাৰে সোনকালে ওলাই যাওক ইয়াৰ পৰা। যদি সোনকালে ওলাই যায় আপোনালোকে সেই জেগাটো দিনে দিনে পাৰ হৈ যোৱাৰ পিছত আৰু ইমান টেনশ্যন নাই। গতিকে আমি সোনকালে ওলাই দিলোঁ, প্ৰায় 4টা চাৰে 4টামান বজাত আমি নাক্কি জিলৰ পৰা ওলাই দিলোঁ। ওলাই দিয়াৰ পিছত কাৰণ দূৰ আছেতো, মাউণ্ট আবুৰ পৰা ইয়ালৈ উদয়পুৰলৈ প্ৰায় 4 ঘণ্টাৰ ওপৰত লাগে। চ' আমি অলপ স্পীডতো আহিছিলোঁ। তথাপিও আমি 4:30 বজাত আহি 7:30 8টামান বজাত আমি পাই গৈছিলোঁহি আহি উদয়পুৰ। চ' উদয়পুৰ পাই হোটেল বুক কৰিলোঁ, হোটেলত থাকিলোঁ। থাকি এতিয়া ৰাতিপুৱাই চাওক টি চাৰ্টটো উল্টাকৈ কিয় পিন্ধি আছোঁ, গা পা ধুলোঁ কিন্তু টি চাৰ্ট উল্টাকৈ পিন্ধি আছোঁ। চ' এইখনে হ'ল উদয়পুৰ চিটি। তো আজি এতিয়া উদয়পুৰত ঘূৰিবলৈ যাম, অলপ উদয়পুৰখন ঘূৰিম চুৰিম, কিবা আছে চাম তাৰপিছত চাই কৰি আজি আকৌ নেক্সট ইয়াৰ পৰা আকৌ গুচি যাম ৰাতি জয়পুৰ। তো ষ্টে টিউন। চ' এতিয়া কাপোৰ কানি পিন্ধি ৰেডি হৈ গ'লোঁ। এতিয়া আজিতো আমাৰ উদয়পুৰটো আমি ঘূৰিম পূৰা। তো ৰুমটো চাওক, ৰুমৰ অৱস্থা চাওক। আমি আজি 3টা আছিলোঁ ইয়াত। तो ये दोनों सार, ये सार और ये सार आज हमको छोड़ के चला जाएगा शाम को 4 बजे चला जाएगा। तो उसके बाद हमको अकेले ही घूमना पड़ेगा। এখন এলটোতে ঘূৰি আছিলোঁ, মাউণ্ট আবুৰ পৰা আহি আছিলোঁ। এখন এইজন ছাৰেতো ছাৰ ধমাকা চলাতে, তো মাউণ্ট আবু से यहाँ उदयपुर हमको 3 घंटे में पहुँचा दिया। তো উদয়পুৰৰ প্ৰথমটো চাইট চিনত আহিছোঁ, ইয়াতে सहेलियों की बाड़ी এই জেগাটোৰ নাম। तो सर आपने पूछ लिया सहेलियों की बाड़ी क्या है? अच्छा अच्छा। তো ইয়াত গাইডো পোৱা যায়। তো গাইড ল'লে গাইডে বুজাই দিয়ে আৰু। তো আমি চাওঁ গাইড লওঁ নে নলওঁ, দেখা যাব। তো ইয়াৰ ভিতৰত যাম এতিয়া। তো সহেলিও কি বাৰীত মানে কি হয় চাওক, এখন পজ কৰি পেলাই আপোনালোকে পঢ়ি চাব পাৰে। চ' আহি গ'লোঁ ভিতৰলৈ। মাই গড, কি মানে এখন 1710 চনত বনাইছিলে, মহাৰাজা সংগ্ৰাম সিঙে বনাইছিলে। আপোনালোকক অথনি মই দেখাইছিলোঁ সেইখনত। তো ইয়াত গাইড চাইড পায়, গাইড হ'লে মানে কি বস্তুবিলাক বুজাই দিয়ে ভালকৈ। তো চাওক বহুত ডাঙৰ পাৰ্ক এখন। এনেকুৱা পাৰ্কটোতো চব জেগাতে থাকে, কিন্তু মহাৰাণীয়ে খেলা ধূলা কৰিবৰ কাৰণে বনাইছিলে। ভাবি চাওক, মহাৰাণী বা ৰাণীৰ লগৰবিলাকে খেলা ধূলা কৰিবৰ কাৰণে এই পাৰ্কখন বনাইছিলে। তো এতিয়া সেইখন পাৰ্ক চাবলৈ এতিয়া আমি 20 টকা টিকেট কাটিবলগীয়া আছে পাৰ পাৰ্চন। ভিতৰলৈ সোমাই আহি আছোঁ, এটা গেট পাৰ হৈ আহিলোঁ, এতিয়া নেক্সট গেটতে সোমাইছোঁ। तो सर आपने घूम लिया पूरा? अच्छा, सर तो पहले मतलब बहुत आगे रहते हैं हमसे। তেতিয়াৰ যুগত ৰাণীবিলাকে গা ধোৱা চুইমিং পুল, তো ৰাণীয়ে গা ধোৱা চুইমিং পুলটো আছিলে ইয়াত। তো এতিয়া ইয়াৰ পাছত বাহিৰত যাম, বাহিৰত গাৰ্ডেন আছে কিবা কিবি। চ' এইখন হ'ল ৰাণীয়ে খেলা ধূলা কৰাৰ বাগিচা। পাৰ্কত ঘূৰি আছোঁ আৰু এতিয়া এইটো চাওক, এইটো মেবি এইটো হেৰি হ'ব, পদুম পাত হ'ব নেকি, পদুম ফুলৰ পাত চাগে। এইটো এটা পুখুৰী টাইপে, ভাল লাগিছে আৰু মুঠতে বম চালিয়া লাগিছে জেগাটো। আৰু কেমেৰাত চোৱা আৰু নিজ চকুৱে চোৱাৰ মাজত আকাশ পাতাল পাৰ্থক্য আছেতো। তো নিজে চকুৱে চাই পেলাই এটা বেলেগ আমেজ লাগে মানে।
তো আহি পালোঁ এখন ডাঙৰ সাগৰ এইটো কয় দুধসাগৰ দুধসাগৰ নহয় क्या था इसका नाम सर फतेह सागर गेटটো আছিলে সিফালে আমি ভুলতে বেলেগ এটা ৰাস্তা দি আহি গ'লোঁ গতিকে এফালে আহিবলগীয়া হ'ল চ' মেইন ৰাস্তাটো আছিলে সেইফালে তো সেইফালৰ পৰা আহিলে মেইন গেটটো পাই কিবা মাৰ্কেট চাৰ্কেট আছে सफरनामा सवालों का सफरनामा शुरू तुमसे खत्म तुम पे सफरनामा ओ जिसे ढूंढा जमाने ৰাজস্থানৰ স্পেচিয়েল থালি এতিয়া প্ৰস্তুত কৰি আছে তো আমাৰ 5টা মানুহৰ আমাৰ 5খন থালি তো প্ৰথমে দিলে এইখিনি দিলে তাৰপিছত পাপৰ দিলে তাৰপিছত এতিয়া আমাৰ ইয়াত বাতিত দি আছে এখন থালি 210 টকা তো এতিয়া টেষ্ট কৰিম এতিয়া দিলে ৰুটি তাৰপিছত আৰু মাল আহিব अभी ये लड्डू ये किसका लड्डू है ये बाटी इसका नाम बाटी है ये लड्डू तो इसमें देना होगा ना ये तो यार এনেকৈ বিন্দাছ এনেকৈ ভাঙি দিব লাগিব হা ইয়াত এনেকৈ ভাঙি পেলাই ইয়াত ভৰাই ল'ব লাগিব তাৰপিছত চামুচ দি খাব লাগিব আৰু পুৰা ভাঙি গুড়া কৰি দিব লাগিব এতিয়া বস্তু আৰু আহিবলৈ বাকী আছে কিন্তু তথাপিও আমি এতিয়া খানাটো আৰম্ভ কৰি দিওঁ হা খাই থাকোঁ তাৰপিছত আহি থাকিব দি থাকিব মই আপোনালোকক দেখাই থাকিম চ' এতিয়া এয়া ভাত ল'লোঁ আৰু এই খিচিৰি অকণমান লৈছোঁ টেষ্ট কৰিবৰ কাৰণে খাই বৈ ওলাই আহিলোঁ তো ইয়াৰ খানাটো কথাটো নকয় আৰু আমাৰ অসমৰ নিচিনাটো ভাত চাত নাপায় আৰু ইয়াত যি ভাত পায় তো খোৱাটো মানে আমাৰ কাৰণে অলপ মুস্কিল হয় তথাপিও যিমানখিনি পাওঁ পেটটোতো ভৰাব লাগিব খালোঁ আৰু যেন তেন কিবা পেট নভৰা নিচিনাও লাগে খাইছোঁ আৰু যেন তেন ইয়াৰ এটাই প্ৰব্লেম খোৱাটো আমাৰ তো ৰৌপৱে এটাত আহিছোঁ ৰৌপৱে দি পেলাই ওপৰত এটা মন্দিৰ আছে তাত লৈ যাব চ' ইয়াত পাৰ পাৰ্চন 170 টকাকৈ লৈছে তো পাৰ্চনেল লৈ পেলাইও যাব পাৰি মানে যদি ভাবি পেলাই কেবিনটো অকল পাৰ্চনেল লৈ পেলাই যাওঁ তেতিয়া কেইটকামান বেছি পৰে কিন্তু আমি এতিয়া 5টা মানুহ আছোঁ না গতিকে আমি কমন টিকেটে লৈ লৈছোঁ তো শ্বেয়াৰত আৰু 2জন মানুহ যাব তো টোটেল 7জন মানুহ উঠাই আমাক এতিয়া আমি ৰৌপৱে দি যাম ওপৰত এইটো হ'ল টিকেট 20 মিনিট ৱেইটিং দিছে গতিকে 20 মিনিট ৱেইটিঙৰ টাইমত আমি বিন্দাছ বোলো আইচক্ৰীমকে চুচি থাকোঁ অলপ মোৰ বিপদ ঘণ্টা বাজি গৈছে চাওক এইডাল লোহা দিছে এইডাল দি ডাঙৰকৈ দিছোঁ খুন্দা তো रोपवे हमारा चली गल तो बापरे नीचे तो देख नहीं सकते तलले चाबले माने हल की भये लगे तो ये काम करता हूँ मैं एक कैमरा से ये नीचे दिखाता हूँ और मैं मोबाइल में देखता हूँ तो फर्स्ट टाइम एक्सपीरियंस एटू मैं प्रथमबार कारण रोपवे उठी आसो आमार गुवाहाटीते आसो रोपवे किन्तु आजिলৈকে केতিয়াও उठा নাই চ' আমাৰ দৰ্জাই খুলি দিলে লগালগ পোৱা লগালগ ইখন মানে কি দেখিছোঁ মানে কিবা চকুৱে দেখাটো এটা আনবিলিভেবল লাগিছে মানে চাওক না এবাৰ দূৰত পাহাৰ মাজত চিটি তাৰ ওপৰত উঠি আছোঁ বৰ্তমান এই চকুৱে যেতিয়ালৈকে দেখা পোৱা নাযায় ন তেতিয়ালৈকে কিবা বেলেগ লাগি থাকে এতিয়া কেমেৰাত যিটো দেখিছে ন চকুৱে দেখাটো একদম কমপ্লিট বেলেগ অঁ চীনৰ যে যিখন চীনৰ ৱালখন তাত উঠি থকা নিচিনা লাগিছে চাওক এইফালে বেক চাইডে আছে এখন চিটিখন উদয়পুৰ চিটি তো মই অলপ ওপৰলৈ উঠি আহিছোঁ তো চাওক গোটেই চীনৰ প্ৰাচীৰখনৰ সৈতে একদম ছেইম যদি চীন নাযায় ইয়ালৈ আহিলে দেখা পোৱা যাব এইখন তো ইয়াৰ ওপৰত মানে একচুৱেলি মন্দিৰ এটা আছে তো এতিয়া মন্দিৰটোত কিবা কাম চলি আছে ইয়াত আৰু মন্দিৰৰ পৰা সিফালেলৈও আছে মানে সেইখন দেৱালখন তো এয়াই হ'ল উদয়পুৰ ৰাজস্থান ছাৰে কৈ আছিলে ইয়াৰ আগতে ক'ৰবাত এনেকুৱা ৰোপৱে বন্ধ হৈছে বুলি কথাটো কৈছিলে কি নাই আমাৰ ৰোপৱেত আমি জাষ্ট উঠিলোঁ আমাৰ ৰোপৱে বন্ধ হৈ গ'ল চাওক মাছ বাটত আটকি আছোঁ এতিয়া কিমান টাইম আটকিব লাগিব তাৰ কোনো পাত্তা নাই ফাইনেলি ৰোপৱেৰ পৰা নামি দিলোঁ বুকু ধপ 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 কৰিছিলে মানে মাজত যেতিয়া ৰখি গৈছিলে তো আমি তাৰ কৰি বাই বাই কাটে
তো এতিয়া ওলাই যাম এইখিনিতে লেক এটা আছে পিছলা লেক বুলি তাত যাম তাতো এবাৰ চাই আহোঁ কি আছে তো পিছলা লেক এই পিছলা লেকৰ এই মাজত দেখা পাইছে ইয়াত পানীৰ মাজত আছে এটা মেহেল আৰু এইফালে এখন পানীৰ মাজত আছে হোটেল সেইখন হোটেলত ফোন কৰিছিলোঁ 1 ৰাতিত 50,000 টকা দিব লাগিব আৰু এই লেকটোত পূৰা ক্ৰুজ দি পেলাই ঘূৰাই থাকিব ফ্ৰীতে তো বুটত 150 টকা পাৰ পাৰ্চন চ' টিকেট এটা কাটি পেলাই আহি আছোঁ এতিয়া চৰি তো বুটত আহি আছোঁ এতিয়া মাৰ্কেটটো চাইছে খোজকাঢ়ি আহি গ'লোঁ কাৰণ টাইমো আছিলে হাতত যথেষ্ট 10:30 বজাত আছে বাছ ব্লগ ইয়াতে সামৰিছোঁ যদি ভাল পাইছে লাইক কৰিব আৰু নতুন যদি ছাবস্ক্ৰাইব কৰিব আৰু লগৰসকলকে শ্বেয়াৰ কৰিবলৈ নাপাব ঠিক আছে থেংক ইউ বাই হ'ল গাড়ী শ্লিপাৰ বৰ্তমান বহি আছোঁ ইয়াত গ্লাছ আছে বন্ধ কৰি ল'ব পাৰি কিন্তু গোটেইখন বন্ধ কৰি নলওঁ অলপ খোলাই থাকিব এনেকৈ বিন্দাছ শুই গৈ থাকিম এতিয়া